ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম। মই এতিয়া বৰ্তমান গৈ আছোঁ ফটোশ্বুট এটাত তিনচুকীয়াত। ডিব্ৰুগড়ৰ পৰা এতিয়া মই তিনচুকীয়া পানী তোলাত ফটোশ্বুটটো কৰিব গৈছোঁ। মেকআপ আৰ্টিষ্ট আনিছা, মোৰ ফ্ৰেণ্ড, তাই মেকআপ দিব আজি মোক। আৰু ফটোগ্ৰাফাৰ নেমগ্ৰাফি তিনচুকীয়া। ফটোশ্বুটটোত বৰ্তমান এতিয়া মই গৈ আছোঁ পানী তোলাত। তাৰপিছত মই ফটোশ্বুটটো ক'ত কৰিব যাম আপোনালোকক দেখাম, আৰু আপোনালোকে মোৰ ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ চাই থাকিব। পানী তোলা পালোহি বৰ্তমান। পানী তোলা বজাৰ সৰু সুৰা। আমাৰ ইয়াত গোটেইখন ব্ৰেণ্ডেড পোৱা যায়, যেনেকৈ আপোনাৰ বাইকৰ হৈ গ'ল, লেভাইজৰ, পেপে হৈ গ'ল, ৱেষ্টৰ, এইবিলাক 100% ব্ৰাণ্ড পোৱা যায়। এডিডাছ, ৰিবক, নাইকি জোতাত পোৱা যায়। 100% অৰিজিনেল হয়, অজি হয়, আৰু 50% ডিছকাউণ্ট বাৰে মাহে পায়। ঠিক আছে, এতিয়া পানী তোলা বৰনামঘৰলৈ এইফালে যায়, আৰু আনিছা মেকআপ ষ্টুডিঅ'টো ইয়াতে আছে। তাই বৰ্তমান পাৰ্লাৰ হয় এখন। আনিছা Anisha. Hi. গুইজান পালোহি আমি এতিয়া। আমাৰ পিনাকদা
ধুনীয়া এটা ফটোশ্বুট কৰিলোঁ আজি বেলেগ টাইপৰ বহুত ভাল লাগিলে দীপশিকাৰ লগতে অনিশা আছে মেকআপ আৰ্টিষ্ট আৰু লগতে এজন ধুনীয়া ভাল এটা ল'ৰা আছে কিন্তু বহুত লাজুকীয়া হয় তাক ফটো তুলিবলৈ বহুত প্ৰব্লেম হ'ল মোৰ আজি কিন্তু লাষ্টত ফটো দুখন ভাল মাৰি দিলোঁ থেংক ইউ আৰু পিনাক দাক কণ্টেক্ট কৰিব পাৰিবা নেমোগ্ৰাফি তিনচুকীয়াত ইনষ্টাগ্ৰামত মাৰিলেই হ'ব আৰু এয়া আনিছা মেকআপ আৰ্টিষ্ট আজি শ্বুট এটা কৰিলোঁ বহুত ভাল লাগিলে দীপশিখা মোৰ লগৰে ভাল লাগে তাইক লগ পাই বহুত ভাল লাগিলে থেংক ইউ কৰি বহুত ভাল লাগিলে আৰু তাইক কণ্টেক্ট কৰিব পাৰিবা পানী তোলাতে আছে তাই পাৰ্লাৰ আৰু আনিছা মেকআপ আৰ্টিষ্ট আনিছা বুলি আছে ইনষ্টাগ্ৰামত ফ'ল' কৰি দিব চবে এতিয়া আমি তিনচুকীয়া ইয়াতে টাউনত লাইন্স অফ পাঞ্জাৱত খাবলৈ সোমাইছোঁ Thank you. I spinak the best. Hey, hi, this is Pinak from Nemography Tinsukia and মই আহিছোঁ দীপশিখা বৰাৰ ইউটিউব চেনেলৰ পৰা ধুনীয়া ধুনীয়া ব্লগ আহি থাকে দিনটোত আপোনালোকে চাব পাৰিব কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব দীপশিখা বৰা ইউটিউব চেনেল থেংক ইউ আমি কফি খাই লওঁ শ্বুটৰ পৰা আহি এতিয়া খানা খাব লৈছোঁ লাইন্স অফ পাঞ্জাৱ খাই মেলি ওলাই যাব লৈছোঁ ইয়া তিনচুকীয়া টাউন অকণমান বজাৰত কাম আছে আমাৰ এতিয়া ইয়াতে বজাৰত অকণমান বস্তু ল'বলৈ আছে দুটামান বস্তুকেইটা লৈ লওঁ এতিয়া বজাৰত সোমাব লৈছোঁ আমাৰ আনিছাজনীক বজাৰ কৰা হৈ গ'ল আমাৰ এতিয়া আমি বেগ পানী তোলা হয় দিবলৈ যাম আকৌ লগ পাম ভাল লাগিলে শ্বুট কৰি প্লিজ গাইজ
সোমালোঁ পানী তোলাত এতিয়া মই ডিব্ৰুগড়লৈ গৈ আছোঁ ডিব্ৰুগড় পাইছোঁহি আৰু আমি এতিয়া এইখন ব্ৰিজ অভাৰ ব্ৰিজ কিন্তু ইয়াৰ ওপৰতে নাযাওঁ আৰু আমি বেলেগ এদিন দেখাই দিম আমি ছেকেণ্ড বগীবিল আৰু Okay.